গুড মৰ্ণিং গাইজ। এতিয়া বাজে 11:30 আৰু আমি গৈ আছোঁ শলমাৰী মন্দিৰত, যিহেতু আজি মোৰ জানটোৰ বাৰ্থডে। তো আজি ভাবিলোঁ মন্দিৰত পূজা অলপ দি আহোঁ, সেইকাৰণে আমি এতিয়া গৈ আছোঁ শলমাৰী মন্দিৰত। আৰু আপোনালোকে চাই থাকক তাত গৈ আমি কি কৰোঁ। আজ কথাটাই বলার জন্যে হয়েছি হন্যে দাঁড়িয়ে আছি। দেখেও না দেখে যেও না চলে, ভালো লাগে না সকাল বিকেলে কানামাছি। কেন ভাসালে কেন ডোবালে লেগেছে কিছু গুলালে তোমাকে পেলে এমন ফাগুন মন ফাগুন মন ফাগুন মন ফাগুন। তোমার আমার মনের মাঝে জান্নাত খুলে দিচ্ছে হাওয়ায় ভালোবাসায়। মন খারাপে পড়ছে মনে আদর হয়ে রাখছি গুনে চোখের ভাষায়। তোমার আমার মনের মাঝে জানলা খুলে দিচ্ছে হাওয়ায় ভালোবাসায়। ও মন খারাপে পড়ছে মনে আদর হয়ে রাখছি গুনে চোখের ভাষায়। কেন ভাসালে কেন ডোবালে লেগেছে কিছু গুলালে তোমাকে পেলে এমন আমি এই যে আইছো শলমাৰী মন্দিৰত। আমাৰ লগত আহিছে হৈ গ'ল। এই হাই, আমাৰ পূজা চূজা এতিয়া হৈ গ'ল। এতিয়া আমি যাম, ক'ত যাম? মন্দিৰৰ সন্মুখত। প্ৰসাদ খাব। বেক কেমেৰাটো নহয়। আজি মোৰ জানটোৱে ভইচ দিছে কিবাকে লাজত। ৰাস্তাটো ইমান ধুনীয়া লাগে, মানে চাৰিওফালে গছ গছনি, একদম সেউজীয়া পৰিৱেশ, চালে মন পৰি যায়। আৰু মন্দিৰত আহিলে এনেও মনটো বহুত ভাল লাগে, যিহেতু মই এনেও ভাল লাগে। মই বুলি নহয়, সকলোৱে ভাল পায়। আজি যিহেতু গৈ পূজা দি আহিলোঁ, মোৰ মনটো আজি আৰু এতিয়া আমি ডাইৰেক্ট আহি গ'লোঁ বাজৈ হোটেলত, যিহেতু এতিয়া 3টা বাজি গৈছে, পুৱাৰে পৰা একো খোৱা নাই তো। আৰু এতিয়া আহি গ'ল আমাৰ খানা, এতিয়াও আনা শেষ হোৱা নাই। আৰু এয়া আহি গ'লোঁ ঘৰত, আৰু সন্ধিয়া কিবা অলপ চেলিব্ৰেশ্যন হ'ব, চাই থাকক। আৰু এয়া এতিয়া চলি আছে কেক কাটাৰ পৰ্ব। এইটো অফিচত তাহাঁতৰ অফিচত মানে সকলোৰে বাৰ্থডে চেলিব্ৰেশ্যন কৰা হয়, তো সেয়াক নজনাকৈ ছাৰপ্ৰাইজ এটা ৰাখিছিলে, সেইটোৱে ইয়াতে চলি আছে, চাই থাকক। ৰচকি পমিলা তুমি আকাঢ়ি নিলা যৌৱনৰে সাগৰখনত মৰম সিঁচিলা। ৰাতি ৰাতি টোপনি খতি মোৰে জানা, ভাবি ভাবি বাৰে বাৰে তোমাৰে কথা। ৰ'দালিয়ে মোৰ কানে কানে কয়, এয়াই
ঘৰত মানে মায়ে যোনটো কেক আনিব কৈছিলে আৰু সেইটোৱে। তো ইয়াতে সৰুকৈ যিহেতু আহোঁতে বহুত ৰাতি হৈ গ'ল, এতিয়া এনেই আমি সৰুকেইজনে কেকটো কাটিব আৰু দেই। কেকৰ চুৰিখন ক'ৰবাত পৰি গ'ল, তাৰ কাৰণে এইখন চুৰিৰে কাটিছোঁ আৰু ইমান ডাঙৰ, বাপৰে বাপ, তাকো চব্জি কাটা।